হয়তো হেৰি তুমি কোন হয় মোক চিনি নাই পোৱা নেকি তুমি দেখা দেখা আগতে লাগিছে খালি তুমি মোক চিনি পোৱা তেলেকি হয় নাই হয় চিনি পালা কিয় নাপাম আগতে একেলগে পঢ়িছো আৰু একেলগে চুৰু কৰিছো কেলে চিনি নাপামে মোৰ কিন্তু এইটো চবত নাই আৰু দেই এতিয়া কেলে কিয় মানে কেলে মানে সেইটো চবত থাকিলে বেয়া সেইকাৰণে এৰি দিছো আৰু সেইবোৰ থাকিব লাগে বুজিছা আৰে তুমি সৰুতে এইবোৰ কৰিছিলা এতিয়া কৰিব লাগে স্কুলত আমি মনত নাই নে বাৰু সেই যে তামোল চুৰ কৰিছিলো তাৰপিছত আকৌ কমলা টেঙা যে দেউৰা পাৰ হৈ যে গৈছিলো হ'ব নহয় শুনা না কথাটো দেউৰা পাৰ হৈ যাওঁতে দেই সেই যে তোমাৰ যে কাপোৰ লাগি ধৰিছিলে জেউৰা যে একদম তাৰপৰা যে নামোতে চেৰেককে ফাটি গৈছিলে তোমাৰ ভাল ন ভালেই আৰু ভাল কাৰণেহে ইয়াত বহি আছো পিছে তুমি আজি ইয়াত কেনেকৈ এনেই আৰু এনেকৈ ভৰি চৰি আছে আৰু খোজকাঢ়ি আহিছে ইয়াতে বহি আছো আৰু হেৰি ঘৰতো কাম বন নাই আৰু আহিছো আৰু সেইকাৰণে বহিয়ে আছো আৰু তুমি পিছে ইয়াত কেনেকৈ এই মোৰো কাম এটা আছে সেইকাৰণে আহিছিলোঁ মোৰো কাম এটা আছিলে আৰু আহি পানি আৰু বহিছোহি আৰু ইয়াতে হেৰি নহয় ভাত পানী খালা ভাত খালোঁ তুমি খালো ভাতটো খামেই আৰু কিয় নাখামো হেৰি মোৰ ফুলিযোৰ কেনেকুৱা লাগিছে ফুলিপাত এই পাত মই দেখাই নাছিলোঁ ইমান ধুনীয়া লাগিছে ক'ত পাই আহিছা কোৱাচোন আমি যে ইমান বিচাৰো কিন্তু নাপাওঁ ক'ত পাইছা কোৱাচোন ক'তনো পাবা এনেকুৱা ফুলি মইতো পোৱা নাছিলোঁ বিচাৰি গোটেই বজাৰ মানে ফুৰিলোঁ বজাৰতো পোৱা নাই নহয় একদম ঘুকত এখন দোকান আছে নহয় তাতে গৈ পানি দেখিলোঁ এপাত মানে এনেকৈ মানে থৈ দিছে মই বোলে এইটো কাটা নেকি বুলি ভাবিছোঁ দেই তাৰপিছতে নাই বোলে কাটা নহয় এইটো ফুলি বুলি কৈছে বোলে এইটো কেনেকুৱা ফুলিও তাৰপিছত ল'লোঁ নহয় দাম চামো সুধিলোঁ ইমান দাম কৰিছে বুজিছা কিমান দাম কিন্তু ইমান ধুনীয়া লাগিছে মানে হেৰি দাম মানে এইটো কাৰণে ল'লে হেৰি সোণৰ পানী তিয়াই থৈছিলে আকৌ সোণ পানী কিবা কলা থাকে নি নহয় কলা মই বিশ্বাস কৰা নাছিলোঁ নহয় প্ৰথমতে মানে বিশ্বাস কৰা নাছিলোঁ তাৰপিছতে কৈছে বোলে এই বাইদেউ বোলে এইটো বোলে মাৰ্কেট প্ৰথম আহিছে বুলি কৈছে এতিয়া ইয়াত বোলে ডিমাণ্ডটো বাঢ়ি গৈছে বুলি কৈছে ডিমাণ্ডটো এতিয়া বহুতে জনা নাই বুলি কৈছে এতিয়া বাঢ়িব আৰু লাহেকৈ বুলি কৈছে তাৰপিছত মই বোলো দাম বঢ়াতকৈ বোলো দাম অলপ কমি থাকোঁতে লৈ ল'ম বুলি সেই ল'লোঁ নহয় আৰু মই আচৰিত হৈ গৈছোঁ ক'লা সোণৰ পানী দেখিছোঁ ক'লা সোণৰ থাকে জানো ক'ৰবাত বোলো তাৰপিছত বোলো আজিকালি এইটো বোলে নতুন মডেল ওলাইছে বুলি কৈছে মই ভাবিলোঁ আৰু ওলাবও পাৰে আজিকালি নতুন বহুত বস্তু ওলাই আছে নহয় তাৰপিছতে সেইকাৰণে আৰু লৈছোঁ আৰু বোলো ক'লা সোণ বোলো লৈয়ে লওঁ আৰু বোলো বহুত দাম হ'ব পিছত বোলো লাগিলে দাম হ'লে মই পিছত বোলো বেছি দিম আৰু সেইকাৰণে পিন্ধি গৈছোঁ আৰু এইখন কাণত নাইচোন তোমাৰ মানে কি হ'ল এপাততে ইমান দাম ল'লে ইপাতত ল'বলৈ নহ'লে নহয় এইপাত কিমান দাম লৈছে বুজিছা মানে দাম লৈছে নহয় সেইকাৰণে 10 টকা লৈছে নহয় বুজিছা মই এইপাত কেনেকৈ কিনো বাৰু এইপাতে ইমান দাম তাকে মই গম পাইছোঁ মানে দেখি কিনে এইটো গম পোৱা গৈছে ন কিমান দামী হ'ব সেইকাৰণে আৰু গম পাইছোঁ বাৰু তুমি গম পাইছিলা যদি সুধিছিলা কেলেই নহয় মানে গম পাইছোঁ দামী বুলি কিন্তু হেৰি নহয় মানুহৰ আগত দেখিলে আকৌ সেনেকৈ নুসুধিবা ডাইৰেক্ট ক'বা বোৱা তুমি আৰু ক'লা সোণৰ কাণফুলি পিন্ধিছা ইমান দামী ক'ত পালা পইচা কিনিবলৈ সেনেকৈ সুধিবা তেতিয়াহে অলপ ভাল লাগিব নহ'লে মোৰতো এনেই পিন্ধাটো এনেই যাব ন গম চম নাপালে এনেই দাম দি কিনিছোঁ 10 টকা লৈছে মই 10 টকা একদম দিওঁ নিদোঁকৈ দিছোঁ নহয় বেয়া লাগে ন দুখ লাগে কষ্ট কৰি কিনে কৰিছা নে চুৰ কৰি কিনে লৈছা পইচা সেই কষ্ট কৰিয়ে লৈছোঁ সেই ছোৱালী এজনী আহিছিলে ইমান কষ্ট হৈছে নহয় তাৰপৰা 10 টকা এটা ফাঁক মাৰিবলৈ মই তুমি আকৌ চুৰ কৰা নাই চুৰ কৰা নাই মই ফাঁক মাৰিহে লৈছোঁ কেনেকৈ ল'লা মানে তাই গাঁৱৰ তলত পইচাটো থৈ দিছিলে তাৰপিছতে তাই ওলাই গ'ল বাহিৰলৈ মই মানে দেখিলোঁ পইচাটো তাই যে গাঁৱৰ তলত থৈছিলে আৰু মানে তাই ওলাই যোৱা দেখি পানি লৈ ল'লা ফাৰ্ষ্টকৈ পইচাটো তাৰপিছত আহি পানি তাই চাইছে বোলে 10 টকাটো মই ইয়াত থৈছোঁ কি হ'ল বুলি কৈছে
মই বুলি জানো কি হ'ল তাই তইহে বৰ জানো বোলো। ধনী ছোৱালী চাগে ন সেইকাৰণে ইমান এটা নিবিচাৰিলে চাগে 10 টকাটো সেইটোৱে তাই ধনী নহয় আৰু তাৰ ওচৰত আৰু 20 টকা এটা আছিলে হয় ন মই বোলো সেইটো পোৱাহেঁতেন বোলো আৰু অলপ ল'ব পাৰিলোহেঁতেন বাৰু তোমাৰ হাতত কি লৈ আছে তুমি মিঠাই চিঠাই নেকি এই নহয় ৰ'বা এই চাওঁ, ৰ'বা। নহয় নেলাগে মোক দিবলৈ ইমান টান পাইছানে ৰ'বা চাওঁ, চাওঁ। চোৱা। এইটো চোন মেকআপ বক্স তই মেকআপ বক্স এনেকে লৈ ফুৰিছা তুমি এয়া মেকআপ মানে মেকআপ বক্সে হয় হেৰি। সেইটো গম পাইছো বাৰু কেলে লৈ ফুৰিছা এনেকে মানে কাইলৈ আমাৰ মানে হেৰি কাইলৈ মানে পৰহিলে ভণ্টি এজনী মানে বিয়া আছে তাই কৈছে মোক বোলে মেকআপ বক্স এটা আনি দিবি বোলে বিয়াত মেকআপ কৰিবলৈ সেইকাৰণে আৰু ল'লোঁ বহুত দাম লৈছে নহয় ল'লোঁ মানে কি হ'ল কথাটো বেলেগক নক'বা আকৌ তুমি চিনি পোৱা নহয় এই যে হেৰি ভালুকিৰ ভনীয়েক যে ভালুকিৰ ভনীয়েক যে এই কি নাম আছিলে যে ভালুকিৰ ভনীয়েক আকৌ হেৰি এই মোৰ নামটো নিচিনা অলপ কি আছিলে জানো ভিটামিন বস্তু এটা কিবা পৰিলে নেকি মোৰ ঘৰতে পৰিলে সেই ভিটামিনৰ বুজিছা আমাৰ মানে বিয়া খবৰ ল'বলৈ আহিছিলে ভিটামিনো তাৰপিছতে বোলো হেৰি তাই মেকআপ বক্সটো দেখিলোঁ মই তাৰপিছতে মই মানে বেগৰ পৰা উলিয়াই পিনি থলোঁ আৰু তোমাৰ বৰ চুৰণি স্বভাৱ এটা আছে মানে ন হাতখন কিবা এটা বস্তু দেখিলে কুটকুটাই থাকে আৰু ন কি ক'বা আৰু আগতে যি স্বভাৱ থাকে সেইবোৰ থাকিবই আৰু পিছলে সেই কুকুৰৰ চিধা নহয় কাহানী এনেকুৱাই আৰু কথা মই কাৰোবাক কৈ দিলে মানে আকৌ নাই নক'বা তুমিওতো চুৰ কৰিছিলা সেইকাৰণে মই মানে তোমাক বিশ্বাসত কৰিছোঁ মই নকওঁ মানে কথাটো কৈছিলোঁ আৰু দেখালে হ'ব লিপষ্টিক এটা আছিলে লিপষ্টিক চা কেনেকুৱা এইটো মই মানে ফাক কৰিয়ে লৈছিলোঁ গম পাইছোঁ দিয়া এইটো আকৌ তাৰ পৰা ফাক মৰা নাই তাৰ পৰা মাৰিছে আকৌ হেৰি এই আমাৰ মমাই জীয়েক এজনী আহিছিলে মোমাই ছোৱালীৰ পৰা তুমি লিপষ্টিক ফাক মাৰিলা তাই ইমান সদায় ইমান যি একদম আইনা ওচৰত গৈ নেকি একদম 10 ঘণ্টামান লগাই দিব মিলাই থাকিব এবাৰ লগাব এবাৰ এনেকৈ মচিব মোৰ মানে দেখিয়ে খং উঠিছে এইটো মই নকৰোঁ বুলি ভাবিছিলোঁ কিন্তু তাৰ বেছি একদম আছে বুলি বেছি দেখাই যে সেইকাৰণে মাৰি থৈছিলোঁ কেনেকৈ মাৰিলে এইটো পিছে এইটো তাৰ মানে লগাই পানি থৈ দিছিলোঁ তাতে থৈ দিছিলে মই দেখি মানে লৈ আনিলোঁ আৰু সেইটোৱে আৰু ঠিক আছে বাৰু তোমাৰ লগত কথা পাতি ভাল লাগিলে হেৰি তোমাৰ পিছে ঘড়ীটো ভাল লাগিছে কিন্তু দেই চাওক অলপ পিন্ধি যাব দিবা নেকি কিন্তু ফাক মাৰি নল'বা দেই মোৰ পৰা আকৌ তোমাৰ পৰানো কেলৈ ল'ম হে পাৰিলে দিবা আকৌ নাই মানে মোক এইটো গিফ্ট পোৱাই হয় মই এইটো কেনেকৈ পিন্ধে এইবোৰ ঘড়ী ফিনাটোকে নিপিন্ধা তাত মোকে দি দিয়া না নেলাগে নাই এইটো মই তোমাক যেতিয়াৰ পৰা দেখি আছোঁ এইটো ঘড়ীটো মানে থাপাক পৰিয়ে গৈছে তাত মোক দিলে অলপ ভাল লাগে নহয় মানে এইটো মোৰ একেবাৰে নতুন আজি প্ৰথম পিন্ধিছোঁ ন প্ৰথমবাৰ কাৰণে মই তোমাক দিব নোৱাৰোঁ যেতিয়া মানে এইটো মই গিফ্ট পোৱাই হয় আৰু ভাল লাগিছিলে ঘড়ীটো বাৰু তোমাক মই কেতিয়াবা দিম বাৰু গিফ্ট হিচাপে ময়ো নিপিন্ধিছোঁ বুলি নাভাবিবা আকৌ দেখিছোঁ এইটো আকৌ তোমাৰ ভাগত যে পেহী নে কোন যে এজনী তাৰ পৰা ফাক মাৰিলা নি তাৰ পৰা ফাক মৰা নাই তেনে তাৰ পৰা মই পইচা চুৰ কৰিছিলোঁ হেৰি 300 টকা এটা চুৰ কৰিলোঁ নহয় কেনেকৈ কৰিলা তাই মানে কি হ'ল মোৰ মানে মানুহজনী ভাল নালাগিলে বুজিছানে তাকো ভালে নালাগে সেইকাৰণে তুমি লৈ যোৱা ন এনেই নলওঁ নহয় কিবা এটা কাৰণ থাকে বুজিছানে তাই মানে অলপ বেছি কৰি আছিলে মোৰ বোলে পইচা ইমান আছে বোলে মোক কি বুলি ভাবিছ তহঁতি এনেকৈ কৈছে নহয় মানুহ এজনী আগত মোক কি বুলি ভাবিছ হেই এনেকৈ কৈছে নহয় একদম বেছি চুটকি পাইছে হেই এনেকৈ পাইছে একদম চাচকৈ ধৰিলে চৰ্দি ডুংগতে লাগি গৈছিলে মানুহগৰাকী বুজিছানে তোমাৰ পেহী হয় এনেকৈ কৈছে বুলি বেয়া নাপাবা নাই নেপাওঁ যিটো সঁচা সেইটোৱে আৰু এনেকৈ কৈছে নহয় মোৰ বোলে পইচা ঢেৰ আছে বুলি কৈছে মই বোলে এনেকৈ পইচা বোলে উৰিয়াই তোৰ গাত এনেকৈ ঢেৰ মাৰি পঠিয়াব পাৰোঁ বুলি কৈছে বোলো তই বোলো মাৰি পঠিয়াত কয় বোলে মই লৈ লওঁচোন এই 300 টকা এটা বেগত পালোঁ তাৰপিছতে বোলো এজনে বোলো ইমান বেছি বাহাদুৰি দেখাইছে মাত্ৰ 300 টকা এটাহে ওলালে 3000ও নোলালে বোলো যা হ'ব দে বুলি এনেকৈ লৈ আনিলোঁ তাৰপিছত বজাৰত গ'লোঁ ঘড়ী এটা ভাল লাগিলে
লৈ ল'ম 300 টকা তেনেহ'লে তুমি ইমান পইচা পালা 300 টকা তেনেহ'লে তুমি কাণফুলি 10 টকা হয়নে ইমান দাম 10 টকা কাণফুলি হয়নে কোৱাচোন আৰু এপাত পাই আছা বাচোন 300 ইমান 300 টকা পাইছা তুমি ঘড়ীটোতে ল'লে নহয় আকৌ 300 একদম দোকানীজনলৈ মানে মোৰ খং উঠিছে ৱা বোলো এইটো 300 টকা লৈছে এই ঘড়ীটোত বোলো হ'ব বোলো এদিন তাকো বোলো চুৰ কৰিহে পইচাটো লোৱা বোলো হ'ব দে কাট নালাগিলে দি দিলো পইচা এনেকেই আজিকালি ঠুঙা লোকৰ পইচাবোৰে হেৰি তোমাৰ কাণফুলি চোৱা ধুনীয়াকৈ ওচৰৰ পৰা দেখাই দিওঁ দেখাও আকৌ এইফালে চা ভালেই পাব দোকানীজনে ভালেই পাব এইফালে নাই আকৌ তোমাৰ এই বুলি মোৰ ভাগৰ কাণফুলি প্ৰচাৰ হৈ গৈছে বুলি ভাল তোমাৰ কাণগো ওলাইছে দেখোন কাণগো ওলাইছে চি হাতে চাই আছে এই ৰবাচোন নহয় বেয়া দেখিব নহয় ৰাস্তা ফালে মই ক'ৰবাত যাম হ'ব দিয়া মই মানে এইটো ভিডিঅ' বনাই আছো ইমান লেতেৰে ছোৱালী তুমি নহয় মোৰ চোলাটো ভাল লাগিছিলে সেইকাৰণে এনেকে চাইছিলো এইটো আকৌ ফাক মাৰি দিলে নাভাবিবা নাই মই ফাক মৰা নাই নহয় হেৰি ফাক মৰা নাই নহয় হেৰি তোমাৰ ঘৰত ভাল ন তোমাৰ খালি ভালেই হেৰি নহয় কি কৰিছা আপুনি নহয় হেৰি মোৰ মানে লিপষ্টিকটো আছেনে চাইছোঁ হেৰাই যাব আকৌ ভালকৈ থৈছোঁ বাৰু আছে দেই হেৰি নহয় তোমাৰ ফুলিটো ভাল লাগিছে কিন্তু ইমান চিম্পুল ইমান টিকলি এযোৰ কিবা ভাল লাগিছে নি নহয় ভালেই লাগিছে বেয়া লাগিছে যদি দিয়া মোকে দিয়া মানে দি দিব নোৱাৰো আৰু এতিয়া বেয়া লাগিলেও ভাল লাগিলেও মানে ইমানো ভাল নাই লগা তুমি যেনেকৈ কৈছা নহয় তোমাৰ বেয়া লাগিছে যদি দি দিব পাৰা নাই পিন্ধিব পাৰি হ'ব দিয়া দিবলৈ টান পাইছা যদি পাইছা আৰু ল'ব বুলিও যদি নিদিয়া নালাগে বাৰু তোমাক মই নতুন এযোৰকে দিম বাৰু বেলেগ লগ পালে সঁচা নেকি এই হ'ব দিয়া ভালেই হ'ব তেন্তে মোৰ যে হেৰি দেৰি হৈছে এতিয়া ঘৰলৈ যাওঁ বোলা তুমি কৈছা কাৰণ কেতিয়াবা যাবা আমাৰ ঘৰলৈ যাম মইতো ক'বালৈ যাবলৈ পালে মই বহুত ভাল পাওঁ এনেকৈ যদি কোনোবাই মাতি থৈ যায় আৰুৱে ভাল পাওঁ ফাক মাৰি দিলে সহজ হয় পইচা চইচা কিবা কিবি এনেকৈ বস্তুবোৰ পাওঁ নহয় আমাৰ ঘৰতো ফাক মাৰি বুলি ভাবিছা নি তুমি এই নাই তোমালোকৰতো কেলে তোমাৰ পৰা যদি মই ফাক মাৰিব থকা দিন তেতিয়ালৈকে মই কিবা এটা বস্তু ফাক মাৰিলোঁ সেইদিন আৰু হেৰি ময়ো যাওঁ বাৰু তুমি থাকা বাৰু দেই মোৰ মানে এতিয়া ফুলিপাত ভাল লাগিছে ন বহুত ধুনীয়া লাগিছে সঁচাকৈ বহুত মৰম লাগিছে হ'ব চমকিছেনে চমকিছে পুৰা চমকিছে এনেকৈ কৰিলে বহুত চমকিব চাগে ন হ'ব যাওঁ দেই মই কিন্তু তোমাৰ পৰা একো বস্তু ফাক নামাৰো আকৌ দেই তুমি কিন্তু মোক মানে বিশ্বাসত ল'বা কিন্তু লৈছোঁ মই তোমাক বিশ্বাসতে লৈছোঁ হ'ব বাৰু বাই বাই যাম অলপ দেৰি কামটো হৈ লওক বাই সময়টো কিমান হ'ল বাৰু ঘৰলৈ যাব লাগিব নহয় মোৰ ঘড়ীটোচোন নাই তলতোতো নাই তাই ফাক মাৰিলে ইমান বেয়া ইমান চুৰণি স্বভাৱৰ ছোৱালী যে থাকে আজিকালি দেই তাৰ একদম ইমান নতুন ঘড়ীটো মোৰ আজিৰ পৰা তাৰ লগত কথা পাতিব নাই আৰু দেই এইবোৰ ছোৱালীৰ লগত কথা চথা পাতিলে আৰু বস্তু চুৰ কৰিবা আৰু ঘৰলৈ যে মাতিছিলোঁ আৰু তাইক ভুলতো ঘৰলৈ সোমাবলৈ দিয়া নহ'ব আৰু কি যে হ'ব